কাটিং কৰি লৈছিলোঁ ধুনীয়াকৈ ওলালে ইমানটো সাইজত কাটিং কৰিছিলোঁ সৰু সৰু সাইজত নালাগে যাব পথাৰলৈ এভৰিৱান ওয়েলকাম টু মাই চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া পাইছে মৰ্নিং 10টা আৰু মই খাবলৈ কিবা এটা যোগাৰ কৰোঁ আজি উঠাত বহুত লেট হ'ল সো সেইবাবে ভোকো লাগিছে এতিয়া মৰ্নিঙৰ পৰা একোৱে নাই খোৱা সো এতিয়া পটাপট কিবা এটা বনাই লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ মই ভাজি আছোঁ আলু আৰু কোমোৰা আজি ৰাতিপুৱাৰ পৰা কাৰেণ্টটো নাই সেইবাবে আমি পকাতে বহি ভাতটো খাবলৈ লৈছোঁ মই পইতা ভাত খাইছোঁ ই মোক বিচি আছে দেই ৰাণীজনীক বিচ এয়া সি নিজলে নাই বিচাৰি মোলে বিচি আছে বিচ হ'ব এই দুখ পালোঁ পাই এই লোহাডালৰ পৰা বিচনাত থকা চুঙাটোৱে মাৰি দিলে একদম আছে আজি ঘৰতে খাবলৈ কেক এটা বনাওঁ বুলি ভাবিলোঁ এয়া সৰুকৈ এনেই থুলমূলকৈ এটা কেক চিম্পল কেক এটা বনাওঁ চাহ খাবলৈ সো এয়া কেক হৈ গৈছে মই কুকাৰতে বনাইছোঁ তলত নিমখ দিছোঁ নিমখ এইটো স্নেক প্লেণ্ট গোটেই আগফালে উলিয়াই ল'লোঁ এইফালে বাহিৰলৈ তাৰপিছত এতিয়া ধুনীয়াকৈ চাফা কৰি আছোঁ বন চন মাটি চাটি লাগি বাহিৰত টাব থ'লে সেইটো কাৰণে বেয়া একদম গোটেই বৰষুণ দিলে বোকা চোকা লাগি শেষ হৈ যায় এইকেইজোপা মানি প্লেণ্ট মই ৰুই দিছিলোঁ কাটিং কৰি এইকেইটা এটা এটা কাটিং হয় এইটো এটা গোটেইকেইটা কাটিংডালৰ পৰা হোৱা এইকেইটা এটা এটা কাটিং কৰি ৰুইছিলোঁ ধুনীয়াকৈ ওলালে ইমানটো সাইজত কাটিং কৰিছিলোঁ সৰু সৰু সাইজত ধুনীয়াকৈ ওলাইছে এইখিনি ওপৰত দি দিম যাতে ওলমি আহে হেংগিং টাইপত কৰিম এইটো সো ইয়াৰ ওপৰত ঠাই দিব লাগিব এইটো এইফালে গোটেই ওলাই গ'লগৈ শিপা তলফালে এইবোৰ শিপা ইয়াত মাটি আৰু অলপমান দিব লাগিব পিতম দিবা দেই তাৰপিছত এইজোপা বৰ ধুনীয়া লাগে এইজোপা এনেই টেকেলি এটাত থৈ দিছোঁ টেকেলিটো মোহাৰিব লাগিব এজোপা ভাল টাব এটাত থ'ব লাগিব এতিয়া লকডাউন কাৰণে টাব নাই কাৰণে ইয়াতে থৈ দিছোঁ এইজোপা পানী বহুত খায় এজোপা প্লাষ্টিকৰ দৰে পাতটো বহুত টান হয় এইজোপা বাৰেপতি মৰি যায় বাৰেপতি হেৰি হয় সো মই আহিছোঁ এতিয়া কঠীয়া তুলিবলৈ কঠীয়া নিডৰা ৰুবলৈ আছে অলপমান তুলিব লাগিব সো তুলি চাওঁ কেনেকুৱানো আজি ফাৰ্ষ্ট তুলিম সো ই কেমেৰামেন হ'ব আমাৰ এইটো জাষ্ট গা পা ধুই আহিলোঁ অ' মাই গড বহুত গৰম উঠিলে দেই কঠীয়া নিডৰা আছিলে ৰুবলৈ সেয়া মায়ে 4 আশী তুলিবলৈ কৈছিলে চ' সেয়াই তুলি দিলোঁ কঠীয়া 4 আশীতকৈ বেছি তুলিলোঁ কঠীয়া দুটাই হ'লগৈ চ' আৰু বাঢ়িলে একো নাই কিন্তু কমিলে দিগদাৰ হ'ব সেইবাবে অলপমান সৰহকৈ তুলিলোঁ এবাৰ ফাৰ্ষ্ট টাইম কঠীয়া তুলিছোঁ চ' আগতে তুলিবলৈ যাওঁ কিন্তু তুলিব নিদিয়ে চ' আজি তুলিলোঁ প্ৰথমে তোলোতে অলপমান দিগদাৰ হৈছিলে কঠীয়াবিলাক চুটি আছিলে ভৰিয়ে মাৰোঁতে অলপ দিগদাৰ হৈছিলে মাটিবিলাক পিছত হাতত মাৰিলোঁ ধুনীয়াকৈ মাটিবিলাক এৰাই গ'ল কঠীয়াৰ পৰা আৰু এতিয়া শেষত একেবাৰে সাইডৰখিনি তুলোতে অলপমান পানী হিচি দিলে সো পানীত বহুত কষ্ট হয় তুলিবলৈ বোকা চোকা পুৰা লাগি যায় যে
তো এনেই শুকানকৈ তুলিবলৈ বেছি ভাল যদি কঠীয়াখিনি ভাল হয়। নামটো কোৱা, নামটো কৈ দিয়া। নাই কোৱা, আকৌ কোৱা। শ্ৰী আনক কন্ধিয়া। নমস্কাৰ কৰি লোৱা আকৌ। শ্ৰী নমস্কাৰ, মোৰ নাম শ্ৰী আনক কন্ধিয়া। অৰ্ণৱ গন্ধিয়া হয়নে? শুনা আকৌ গান এটা গাই দিয়াচোন। টেক্সি গাড়ী লৈ যাওঁ শ্বিলঙত, আয়ো দেহি তয়ো যাবি মোলে লগত, চেল্ফি মাৰি যাম শ্বিলঙত, আয়ো দেহি তয়ো যাবি মোলে লগত। আকৌ নালাগে নালাগেতো। তই নাগে নাগে যাব পথাৰলৈ, চোকালতে ফুৰিব ৰাগ কৰিব ফুল। নালাগে 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 যাব পথাৰলৈ নেকি শুন। অ'কে বাই বাই। মই কঠীয়া তুলি থকা দেখি ভাগিন ল'ৰাটো সিও কঠীয়া তুলিলে, সিও বহুত তুলিলে, তাৰো আজি ফাৰ্ষ্ট হয়। সিও মোৰ লগতে একদম পূৰা কঠীয়া তুলিলে আজি। তাৰ দেউতাক আহিছিলে, দেউতাকো দেখিলে সি, তো একো নাই কৰা। চ' সি নিজে তুলিছে, তো ধুনীয়াকৈ তুলিছে সি কিন্তু পানীত তুলি ভাল পায়, সি পানীতে পূৰা তুলিছে। মই আকৌ বামতহে তুলিছিলোঁ। চ' বহুত গৰম উঠিছে, কাণখন পানী সোমালে গা ধুওঁতে। চ' ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাই আছোঁ। এতিয়া তেন্তে বাই বাই।